Hello everyone, welcome back to my channel আৰু আপোনালোকে চাই আছে নিতুজ ব্লগ। প্ৰথমতে সকলোকে হেপী হোলি আৰু হেপী ৰঙেৰে সকলোৰে জীৱন ৰঙীন হৈ পৰে তাৰেই কামনা কৰিলো। আজি আমাৰ ওচৰত দুই জাগাত দৰাপাৰা দুই জাগাত হৈ আছে দৌল উৎসৱ হোলি উৎসৱ আৰু সেই বিষয়ে আজি মই আপোনালোকক দেখুৱাম আৰু লগতে মই ওলাইছো পূজালৈ যাবলৈ। ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাম, চাই যাব। আমি যাই আছো, এইটো আমাৰ ঘৰ আৰু এয়া আমাৰ ৰাস্তা একদম পকী নহয়, মাটিৰ ৰাস্তা, অলপ দূৰ আহিব লাগে আৰু এয়া মা আছে। খুৰী পূজা চাবলৈ যাই আছো আৰু এনেকৈ গৈ আছো আৰু চাৰিওপিনে শালি ধানৰ পথাৰ দেখিছে। আমাৰ গাঁওখন দৰাপাৰা গাঁও আৰু এইপিনে বোকা পুৰা বাৰিষা বতৰ পুৰা বোকা হৈ যায় একেবাৰে। আৰু এইপিনে বগৰীৰ গছ আছে, বগৰী এনেকুৱা চাৰিওপিনে। পিনে হাতীবিলাক ওলাই, আমাৰ ওচৰতে ওলাই হাতীবিলাক আৰু এনেকৈ গৈ আছো পূজা চাবলৈ। তেতিয়াহ'লে বলক আমাৰ ঘৰৰ ওচৰতে থকা মন্দিৰৰ হোলী উৎসৱ চাবলৈ। আৰ্থিক দিশৰ পৰা এই ঠাইখিনি কিছু হ'লেও উন্নত হৈছে যদিও এই মন্দিৰৰ মাহাত্ম্য প্ৰাচীন কালৰে পৰা বহুতো বেছি। এইটো শিৱ মন্দিৰ প্ৰথমে গৈ আপোনালোকে পাব আৰু ইয়াতে চাকি বন্তি জ্বলাই কেনে সৌপিনে চাকি বন্তি জ্বলাব লাগে আৰু এইপিনেও ভালেকেইটা মন্দিৰৰ গোসাঁই আছে আৰু এইটো নামঘৰ আৰু এইপিনে আয়তীসকলে চাকিৰ ব্যৱস্থা কৰি আছে। মন্দিৰটো আমাৰ ঘৰৰ ওচৰৰে, ইয়াতে টোটেল 9টা গোসাঁই আছে আৰু সৌপিনে কালি আছে আৰু এনেকৈ পূজা পাতল কৰিলোঁ আমি আৰু এতিয়া আপোনালোকক দেখুৱাই আছোঁ মই সম্পূৰ্ণ পৰিৱেশ। বৰ্তমান ইয়াতে নাম হোৱা নাই, সন্ধিয়া হ'ব নাম আৰু যিহেতু এতিয়া বৰ্তমান আবেলিৰ সময় আৰু সন্ধিয়া যিহেতু হ'ব সেইকাৰণে সন্ধিয়া নাহোঁ আমি, তথাপিও আপোনালোকক দেখুৱাম। আৰু ইয়াতে খুব ধুনীয়াকৈ চাৰিওপিনে সন্ধিয়াৰ সময়ত চাকিবিলাক জ্বলাই দিছে, চাৰিওপিনে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিছে চাৰিওপিনে চাকি জ্বলাই কিনে। আৰু এইপিনে গায়ক আহিব সন্ধিয়াৰ এইখনত। গায়ক কোন কোন আহে আহিব আৰু দুজনী গায়ক আহিব আৰু ৰাতি হ'ব এই অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান আৰু এনেকুৱাই আপোনালোকক দেখুৱাই থাকিম। এয়া চাওক, এই গছ দুডালক প্ৰাচীন কালতেই বিয়া পাতি দিয়া হৈছিলে। লোকবিশ্বাস অনুসৰি এই গছৰ তলতেই হেনো দেৱ দেৱীসকলে কথা বতৰা পাতিছিলে। বৰ্তমানো এই থানৰ মাহাত্ম্য যথেষ্টখিনি ওপৰত আৰু এই থানৰ আগেৰে ৰাতি হেনো সকলো মানুহে গাঁৱৰ আহিবলৈ ভয় কৰে। ইয়াতে হেনো দেৱ দেৱীসকলে বিৰাজ কৰে বুলি কোৱা হয়। আমি গৈ আছো আন এটি মন্দিৰলৈ আৰু ইয়াতে পূজা পাতল কৰিলোঁ। এইটো আমাৰ ঘৰৰ ওচৰতে হয় আৰু এনেকৈ শ্বৰ্টকাট এইটো বাটেৰে, এইটো একেবাৰে ঠিক গাঁও, একেবাৰে একদম মানে বোকা ৰাস্তা, একেবাৰে ভিতৰ অঞ্চল, এনেকুৱা আগিয়াৰ ভিতৰ অঞ্চল বুলিয়ে ক'ব পাৰি। এনেকুৱা গাঁৱৰ মাজেৰে আমি গৈ আছোঁ আন এটি মন্দিৰলৈ। দৰাপাৰা সৌপিনে আছে সেইটো মন্দিৰ, নতুন দৰাপাৰাত। তাতে আপোনালোকক দেখুৱাম, তাতে বহুত ডাঙৰকৈ তাতে পালনামো হয় কেতিয়াবা বছৰত আৰু এনেকৈ আমি গৈ আছোঁ। এই উৎসৱ কিয় পালন কৰা হয় আপোনালোকে জানেনে? কাৰণ এই ফাগুন মাহত সকলো মানুহৰে বসন্ত বেমাৰটো হ'ব পাৰে আৰু সেইকাৰণে মানে মানুহবিলাকে ফাকুৱা ৰং খেলে। লোকবিশ্বাস অনুসৰি ফাকুৱা ৰং খেলিলে হেনো এই বসন্ত ৰোগৰ পৰা নিৰাময় পাব পাৰি, লগতে বসন্ত ৰোগ নহয়। আৰু তত্ত্ব কথা অনুসৰি স্বয়ং মানে শ্ৰীকৃষ্ণ আৰু ৰাধাই বৃন্দাবনত হোলী খেলিছিলে। তেওঁলোকে খুব উলহ মালহেৰে হোলী খেলিছিলে আৰু সেইকাৰণেও লোকবিশ্বাস তথা তত্ত্ব কথা অনুসৰি এয়া পৰম্পৰাৰে চলি আহিছে আৰু সেইখিনিয়ে। আৰু বহুত ক'বলগীয়া বহুত থাকে আৰু এনেকৈ আমি গৈ আছোঁ। এয়া চাওক বহুত ধূলা, ইমান ধূলাৰ মাজত আমি এই
ধূলাৰে পূৰা একেবাৰে মুখত লৈ ৰং খেলিব পাৰোঁ এনেকুৱা ধৰণৰ হৈ গৈছে এই বাটটো। আৰু এনেকৈ গৈ আছোঁ আপোনালোকক সৌফালে পূজা দেখাবলৈ। তাতে বহুত ডাঙৰ পূজা হয়, বহুত ডাঙৰ। আৰু এয়া চাওক একেবাৰে পূৰা সন্ধিয়া লাগি গ'ল পৰিৱেশ। আপোনালোকক লৈ গৈ আছোঁ মই। বৰ্তমান সময় হ'ল 5:30 হ'ল, তথাপিও অলপ অলপ পোহৰ আছে। আৰু এনেকৈ খোজকাঢ়ি গৈ আছোঁ। এয়া চাওক নতুন দৰাপাৰাৰ এইটো দৌল উৎসৱ। ইয়াতেও প্ৰাচীন কালৰে পৰা খুব ধুমধামেৰে দৌল উৎসৱ পালন কৰা হয়। সম্পূৰ্ণ 3দিনীয়া কাৰ্যসূচী। আজিলৈ ইমানখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া। নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই নিতুৱে নিতুজ ব্লগ নামৰ এই চেনেলটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। Subscribe to a Nitu's vlog and don't forget to press the bell icon so that you get notified whenever I post new videos.